কাহিনী সম্পূৰ্ণকৈ লিখিব নোৱাৰিলে তথাপিও আজি ক'বলৈ ওলাইছো তোমাকে যদি শুনা এটলিষ্ট এবাৰ ভাবিবা তোমাৰ লগত যেতিয়া মই আছিলোঁ ইমান মধুৰ সময়বোৰ যেতিয়া তোমাক মই লগ পাওঁ সেই মধুৰ সময়বোৰ তোমাৰ লগত মোৰ থমকি ৰৈছিল কিন্তু হঠাৎ মই তোমাৰ বাবে এনেকুৱাকৈ বেয়া লগা হৈ পৰিলোঁ যেতিয়াই তুমি মোক এৰি গুচি গ'লা আৰু তোমাৰ পৃষ্ঠাত নতুন পাতনি মেলিল আৰু সেই পাতনিত তোমাৰ নতুন প্ৰেমিক আহিল মোৰ বেয়া লগা নাই মোৰ দুখো লগা নাই কাৰণ তোমাক ভাল পাই মই বহুত কথাই শিকিলোঁ চোৱা তুমি মোক যিমান যেনেকৈ ভাল পাইছিলা ইমান মধুৰ সময়বোৰ ইমান ধুনীয়াকৈ লগ দিছিলা কিন্তু হঠাৎ যে তুমি মোক বেয়া পোৱা হ'লা সেই কথা ভাবিয়ে মই ভয় কৰোঁ কাৰণ তোমাৰ জীৱনত বৰ্তমান যোন আছে সেই কথা ভাবিয়ে মই ভয় কৰোঁ সেই অৰ্থটো হৈছে তুমি যে মোক ইমান হঠাৎ ভাল পাই ইমান হঠাতে আকৌ বেয়া পোৱা হ'লা সেই ভাবিয়ে মই ভয় কৰোঁ যাতে তুমি মোক যেনেকৈ বেয়া পোৱা হ'লা ঠিক তোমাৰ প্ৰেমিকো তোমাক বেয়া পোৱা নহওক মই ভয় কৰোঁ আৰু শেষ কথা মই ক'ব বিচাৰোঁ মোৰ ভাল পোৱা এনেকুৱা আছিল তুমি অকল মোৰ লগত থাকিলে ভাল পোৱা নহয় আজি যদি তুমি মোৰ লগতো নাই মোৰ ভাল পোৱা মিছা নাছিল আৰু এয়াও শেষ কথা তোমাৰ ভাল পোৱাক লৈ যদি মোৰ জীৱনত আকৌ ঘূৰিও আহা মই আঁকোৱালি নিব নোৱাৰোঁ কাৰণ তোমাক ভাল পাই মই বহুত শিকিলোঁ বহুত জানিলোঁ কাৰণ মোৰ ভাল পোৱা সঁচা আছিল তুমি মিছা আছিল